আপোনালোকে আপোনালোকৰ জাতিক লৈ জীয়াই থাকক। আপোনালোকৰ জাতি নাম লৈ আপোনালোকে এছটি বিচাৰে না কামাতৰপুৰ বিচাৰে, সেইটো আপোনালোকৰ ব্যক্তিগত কথা। আমি কোনো ৰাজবংশী ভাই ভনীক বন্ধুসকলক বেয়া নাপাওঁ। সিদিনা আপুনি মিডিয়াত আপুনি কচা কামবাং, কচা মাফলাৰ গলত লৈ অকল আপুনি নহয়, আপোনাৰ লগত যে কেইজন আছিলে সকলৰ গলত কচা কামবাং বা কচা মাফলাৰ লৈ আপোনালোকে মিডিয়াত অহাটো এই অথৰিটি আপোনাক কোনে দিলে? কিয় আপোনালোকৰ হালধীয়া গামোচা কি হ'ল? দুদিনমানৰ পৰা বিশেষকৈ ছ'চিয়েল মিডিয়াত জাজাং কামা কোচ বুলি এজন ৰাজবংশীয় সম্প্ৰদায়ৰ ব্যক্তিয়ে বাৰ বাৰ আমাৰ এই কোচ জাতিটোক লৈ নানা ধৰণৰ কটু মন্তব্য কৰা আমি শুনিবলৈ পাইছোঁ। জাজাং কামা কোচ ভুৱা এটা ছ'চিয়েল মিডিয়াত নাম লগাই, ফেচবুকত নাম লগাই তেওঁ কি প্ৰমাণ কৰিব খুজিছে? তেওঁ আমাৰ মাজত ট্ৰাইবেল জাতিৰ মাজত এটা বিভেদকামী অসভ্য এটা চিন ক্ৰিয়েট কৰিব খুজিছে। গতিকে জাজাং কামা কোচ ওৰফে মদন ৰায়, তেওঁৰ নাম মদন ৰায় হয়, তেওঁক মই সকীয়াই দিছোঁ, আপুনি আপোনাৰ স্থিতি আপুনি সলনি কৰক। সিদিনা আপুনি মিডিয়াত আপুনি কচা কামবাং, কচা মাফলাৰ গলত লৈ অকল আপুনি নহয়, আপোনাৰ লগত যে কেইজন আছিলে সকলৰ গলত কচা কামবাং বা কচা মাফলাৰ লৈ আপোনালোকে মিডিয়াত অহাটো এই অথৰিটি আপোনাক কোনে দিলে? কিয় আপোনালোকৰ হালধীয়া গামোচা কি হ'ল? আপোনালোকে আপোনালোকৰ জাতিৰ প্ৰতীক, আমি এইখনক নিজৰ জাতিৰ প্ৰতীক বুলি ভাবোঁ। বড়োবিলাকৰ যে মাফলাৰ আছে, গামোচা আছে, নিজৰ জাতিৰ প্ৰতীক বুলি ভাবে। অসমীয়া গামোচা অসমীয়াৰ প্ৰতীক বুলি ভাবে। সন্মান জনাই আপুনি আপোনালোকৰ ৰাজবংশীৰ যে হালধীয়া গামোচা আপুনি গলত কিয় লোৱা নাই? আপোনাৰ লাজ লাগে নেকি? আজি আপুনি আপোনাৰ জাতিক সন্মান কৰিছে। আপুনি জাজাং কামা কোচ বুলি লিখিবলৈ আপোনাক অধিকাৰ কোনে দিছে? কোন কোচ মাতৃৰ গৰ্ভত আপুনি জন্ম লৈ আপুনি কামা হুচুক, কামা এটা টাইটেল হয়, অৰ্থাৎ কচাবিলাকৰ হুচুক হয়। কেনেকৈ আপুনি কামা হুচুক লিখিবলৈ পালে? কেনেকৈ ভুৱা কোচ লিখি আপুনি ছ'চিয়েল মিডিয়াত ভুৱা এটা নাম দিয়ে আপুনি ছ'চিয়েল মিডিয়াত হুলুচ লগাবলৈ ক্ষমতা আপোনাক কোনে দিলে? আজি সঁচাকৈ মই অনুৰোধ কৰিম, যিসকল আজি কোচ জাতিক ধ্বংস কৰিব খুজিছে, কোচ জাতিটোক নিঃশেষ কৰিব খুজিছে, আপোনালোকক অনুৰোধ কৰিছোঁ, আমি আমাৰ জাতিক ভাল পাওঁ, আমি আমাৰ জাতিৰ কাৰণে যুঁজিবলৈ সাজু আছোঁ। গতিকে আপোনালোকে আপোনালোকৰ জাতিক লৈ জীয়াই থাকক। আপোনালোকৰ জাতি নাম লৈ আপোনালোকে এছটি বিচাৰে না কামাতৰপুৰ বিচাৰে, সেইটো আপোনালোকৰ ব্যক্তিগত কথা। আমি কোনো ৰাজবংশী ভাই ভনীক বন্ধুসকলক বেয়া নাপাওঁ, আমি সন্মান কৰোঁ। আমি প্ৰত্যেক কাষ্ট কমিউনিটিক সন্মান কৰাটো শিকিব লাগে। আজি মহাপণ্ডিত মদন ৰায় নিচিনা আমাৰ কোচ মানুহক দাস লিখিবলৈ বাধ্য কৰাইছে। উদাহৰণস্বৰূপে যদি ক'বলৈ যাওঁ, ৱেষ্ট বেংগল কামাখ্যাগুৰি দেৱেন দাস ৰাভা, তেওঁ কোচ ৰাভা সম্প্ৰদায়ৰ মানুহ হয়, তেওঁক দাস লিখিবলৈ আপোনালোকে বাধ্য কৰাইছিল। গতিকে তেনেকুৱা বহুত উদাহৰণ আছে। সকলো
জাতি জনগোষ্ঠীত মই আকৌবাৰ অনুৰোধ কৰিছোঁ, বিনম্ৰ অনুৰোধ কৰিছোঁ, প্ৰত্যেক জাতি জনগোষ্ঠী জীয়াই থকাৰ অধিকাৰ আছে। মই চৰকাৰকো অনুৰোধ কৰিছোঁ, আমাৰ কোচ জাতিটোক কোচ জাতি হিচাপে জীয়াই থাকিবলৈ অধিকাৰ দিয়ক, এছটিকৰণ কৰক। সঁচাকৈ আজি বিটিআৰত BTCত যি শান্তি ঘূৰি আহিছে, সেই শান্তি পুনৰাই শান্তিৰে থাকিবলৈ দিয়ক। আমি সকলো জাতি জনগোষ্ঠী সমিল মিলেৰে থাকিবলৈ বিচাৰোঁ। গতিকে যিসকল আজি জাতিদ্ৰোহী সৰু সৰু জনগোষ্ঠীক নিক্ষেপ কৰিব খোজা কিছুমান নেতা কৰ্মীসকলক মই অনুৰোধ কৰিছোঁ, আপোনালোকে আপোনালোকক জাতি লৈ গৌৰৱ কৰক, আপোনালোকে আপোনালোকৰ জাতি হৈ কাম কৰক, আমাকো আমাৰ জাতি হৈ কাম কৰিবলৈ দিয়ক, জীয়াই থাকিবলৈ দিয়ক। বিশেষকৈ কোচ আৰু কোচ ৰাজবংশী সম্পৰ্কে দুখানমান আপোনালোকৰ লগত মত বিনিময় কৰিবলৈ মই উপস্থিত হৈছোঁ। আপোনালোকে ভুল নুবুজিব, অসমত থকা, বিটিআৰত থকা, ৱেষ্ট বেংগলত থকা সকলো জাতি জনগোষ্ঠী সঁচাকৈ মই সন্মান জনাওঁ। মই সকলো জাতি জনগোষ্ঠীক ভাল পাওঁ। সেইকাৰণে মই আপোনালোকৰ বিনম্ৰ অনুৰোধ যে আমি কোচ জাতি, সৰু জনগোষ্ঠী মানুহ, আমাৰ বিটিআৰত থকা, অসমত থকা সকলো জাতি জনগোষ্ঠী মই অনুৰোধ কৰিছোঁ, এই কোচ জাতিটোক আপোনালোকে নিক্ষেপ নকৰিব। আপোনালোকক হাত জোৰ কৰি অনুৰোধ কৰিছোঁ, আমি সৃষ্টিৰ পৰাই আছোঁ, আমি মংগোলীয় গোষ্ঠীৰ মানুহ হয়, আমাৰ নিজৰ ভাষা আছে, নিজৰ কলা কৃষ্টি আছে, আমাৰ নিজৰ গোত্ৰ হুচুক আছে, আমাৰ সাজপাৰ আছে। ভগৱানৰ কৃপাত, ঈশ্বৰৰ কৃপাত আমি কাৰো হায়াৰ লোৱা ভাষা, কাৰো হায়াৰ লোৱা কাপোৰ সাজপাৰ আমি পিন্ধিব লগা হোৱা নাই। সঁচাকৈ মই যে গলত লৈছোঁ কামবাং মাফলাৰ, এইটো আমাৰ মাতৃসকলে বোৱা কাপোৰ হয়। ঠিক তেনেকুৱাকৈ মাতৃসকলে যে মেখেলা পিন্ধে তলত, সেইটো কেমলেট বুলি কয়। সঁচাকৈ মই এজন কোচ সম্প্ৰদায়ৰ মানুহ হয়। মোৰ হুচুক আছে, টাইটেল আছে, গোত্ৰ আছে। মোৰ হুচুক হ'ল কাণ্ট্ৰাং। ঠিক তেনেধৰণৰ বান্ধা আছে, নকৰা আছে, পঞ্চিপক আছে, চুমৰি আছে, আৰু তেনেকুৱা বহু ধৰণৰ হুচুক আমাৰ কোচসকলৰ আছে। আৰু কোচসকলে মেঘালয় আৰু আমাৰ অসম বিটিআৰ তথা কোকৰাঝাৰ ডিষ্ট্ৰিক্ট, চিৰাং ডিষ্ট্ৰিক্ট, ধুবুৰী ডিষ্ট্ৰিক্ট আৰু কোচবিহাৰ, আলিপুৰ ডিষ্ট্ৰিক্টত যথেষ্ট কোচ মানুহক দেখিবলৈ পোৱা যায়। কোকৰাঝাৰ ডিষ্ট্ৰিক্ট, চিৰাং ডিষ্ট্ৰিক্ট, ধুবুৰী ডিষ্ট্ৰিক্ট আৰু আলিপুৰ, কোচবিহাৰ বসবাস কৰা ৰাভাবিলাক, ৰাভা কোচ সম্প্ৰদায়ৰ মানুহবিলাক নিজকে ৰাভা বুলি লিখে, যদিও তেওঁবিলাকে কোচা হয়, কোচ হয়, অৰিজিনেল কোচ হয়। আজি মেঘালয়ত থকা যিসকল কোচ, তেওঁবিলাকৰ ভাষা আৰু আমাৰ ভাষা কোনো পাৰ্থক্য নাই, 99% মিল আছে। আৰু বিটিআৰ বা অসমত বসবাস কৰা, চুকে কোণে বসবাস কৰা কোচসকলৰ লগতো আমাৰ ভাষা 90% মিল আছে। আপোনালোকে এই কোচ জাতিটোক ৰক্ষা কৰক, কোচ ভাষা আপোনালোকে ৰক্ষা কৰক।